हेलो फ्रेंड्स की खबर नीलाकी आसामीज ब्लगले स्वागतम जनाइছো আজি পিছে বহুত ভাল লগা দিন দে এফালে দেখিছেনে পুৱা পাৰ্টি হৈ আছে কিহৰ পাৰ্টি কৈ আছো ভিডিওটো চাই থাকক এফালে পুৱা কুকুৰা মাৰি আছে আজি পুৱা এপিনে দেখিছেনে বাও খুইহঁতৰ ঘৰ কুকুৰা পুৱা মাৰিছে এপিনে বন্ধুনীয়াকে চাহ খাই ললো মিঠাই দি মেলি তাৰপিছত সকলোৱে কথা পাতি আছো যেহেতু আজি আমাৰ ভন্টিয়ে মানে তাইবা হাই সেকেন্ডাৰী ফাইনেল দিছিলে ৰিজাল্ট বহুত ভাল কৰিলে আমি ববাতকৈ বহুত বেছি ভাল কৰিলে পাৰ্টি পেহা বাপেকে কি কমেন্ট কৰিব বাপেকে মাকে কিবা কমেন্ট কৰিব ভিডিঅ নকয় কি বুলি কম কোৱা আকৌ কেনেকুৱা লাগিছে হাই সেকেন্ডাৰী ৰিজাল্ট ভাল কৰি মেলি ইমান ধুনীয়াকে পাছ কৰি মেলি ভালে লাগিছে এই ভন্টিয়ে ফাইনেল পৰীক্ষা দিছিলে ৰিজাল্ট ভাল কৰিলে যেহেতু তিনিখনত লেটাৰ পালে 81 নে 82% পালে বহুত ভাল কৰিলে তাৰপৰা ঘৰলৈ আহি দেখিছেনে এপিনে মাকক কাইলৈ হেৰিলৈ যাব ইলেকশ্যন ডিউটি পৰিছে সেই ব্লাউজটো বোলে ঠিক কৰি দিব লাগে অলপ কাম আছিলে তাকে আহি পটাপট কৰি ললো তাৰ পিছতে আকৌ তালৈ যেহেতু যাবলগীয়া হ'ব যেহেতু আজি খানা আছে পুৱা লোকেল মাংস বনাইছে তাৰ পিছতে পুৱা খানাত আজি লাগি গৈছে আৰু সকলোৱে বহুত ফুটি কৰিছো আজি বহুত ভাল লাগিছে যেহেতু তাই এক্সাম এপিনে পনীৰ বনাই আছে তাই এক্সাম দিওঁতে বহুত আইতাও ঢুকাইছিলে দুদও ঢুকাইছিলে ও হকাম হৈ আছিল ন তাই যে ইমান ভাল ৰিজাল্ট কৰিলে হেতু কাৰণে মনটো সবৰে বহুত ভাল লাগিছে এপিলে দাইল বনালে পুৱা কচু দাইল এপিলে মাংস পুৱা বনালে আৰু হৈ গ'ল আৰু বনাই মেলি এপিলে মাকহঁতৰ পুৱা ফুৰ্তি পুৱা নাচি ললে অলপমান তাকে আপোনালোকক দেখাই দিলো এপিলে দেখিছেনে তাৰপিছত খানা হৈ গ'ল আইতা দুদুহঁতক তাৰপিছতে এপিলে দুদুহঁতক পুৱা ধুনীয়াকৈ দি লৈছো লগতে মা দেউতাকো দি দিলো যেহেতু মাহঁত কাইলৈ সোনকালে যাব সেই তেওঁলোকক সোনকালে খুৱাই ললো এপিলে খুৰীহঁতেও খাই আছে পুৱা কথা পাতি মুঠতে এপিনে মানুহজনে এপিলে দাইহঁতে সকলোৱে খাই আছে তাৰপিছতে খাই মেলি হৈ যোৱাৰ পিছত আমিও বহি ললো আৰু যেহেতু ৰাতিও হ'ল ধুনীয়াকৈ আমিও ভাতটো খাই ললো সকলোৱে মিলি লৈ লাষ্টৰ কোপত আমি বহি লৈ ধুনীয়াকৈ খাই ললো সঁচাই বহুত ভাল লাগিছে তাই ৰিজাল্ট বহুত ভাল হ'ল আগলৈ যাতে তাই ভাল হওক তাইকে বাও ভাবিছো আমি বুয়ে তাৰপিছতে এপিলে ধুনীয়াকৈ ভাতটো খাই ললো মাংস দি দাইল দি দিছে তাৰপৰা ঘৰলৈ গুচি আহিলো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা মাৰিবলৈ নাপাহৰিব আকৌ এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ বাই বাই